মিৰি জীয়ৰী উপন্যাসখনৰ লেখক কোন? অপচন আছে নীলমণি ফুকন, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ আৰু হেমচন্দ্ৰ গোস্বামী। উত্তৰটো সকলোৱে কমেণ্টত জনাব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ২ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জনজাতীয় জীৱনৰ ওপৰত আধাৰিত বা ৰচিত প্ৰথম উপন্যাসখনৰ নাম কি? অপচন আছে সুৰভি, মিৰি জীয়ৰী, পাতালপুৰী আৰু ভানুমতী। শুদ্ধ উত্তৰটো হ'ব মিৰি জীয়ৰী হৈছে অসমৰ জনজাতীয় জীৱনৰ ওপৰত ৰচিত প্ৰথমখন উপন্যাস। ৩ নম্বৰ প্ৰশ্নটো হৈছে মিৰি জীয়ৰী উপন্যাসখন কিমান চনত প্ৰকাশিত হৈছিল? অপচন আছে ১৮০৯, ১৮৯৪, ১৮১২, ১৮৯৯। শুদ্ধ উত্তৰটো হ'ব ১৮৯৪ চনত মিৰি জীয়ৰী উপন্যাসখন প্ৰকাশিত হৈছিল। আহক এতিয়া আমি ৪ নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। ৪ নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? অপচন আছে বনফুল, বনকুঁৱৰী, মৃত্যুঞ্জয় আৰু ৰামনৱমী। শুদ্ধ উত্তৰটো হ'ব বনফুল। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম হৈছে বনফুল। আহক এতিয়া ৫ নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। বনফুল নামৰ অসমীয়া গ্ৰন্থখনৰ লেখক কোন? অপচন আছে লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, ৰজনীকান্ত বৰদলৈ আৰু হেমচন্দ্ৰ গোস্বামী। শুদ্ধ অপচনটো হ'ব বনফুল নামৰ অসমীয়া গ্ৰন্থখনৰ লেখক হৈছে যতীন্দ্ৰনাথ দুৱৰা। এইটো উত্তৰ আমি সকলোৱে জানো, খুব ইজি উত্তৰ। ৬ নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ৬ নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অপচন আছে লাহৰী, য়াৰুঙ্গীম, পাতালপুৰী আৰু ভানুমতী। শুদ্ধ অপচনটো হ'ব য়াৰুঙ্গীম। য়াৰুঙ্গম হৈছে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস। আহক এতিয়া আমি ৭ নম্বৰ প্ৰশ্নলৈ। ৭ নম্বৰ প্ৰশ্নটো হৈছে য়াৰুঙ্গম নামৰ উপন্যাসখন কিমান চনত প্ৰকাশিত হৈছিল? অপচন আছে ১৯৬৫ চনত, ১৯৬১ চনত, ১৯৬৩ চনত আৰু ১৯৬২ চনত। শুদ্ধ অপচনটো হ'ব ১৯৬১ চনত য়াৰুঙ্গম নামৰ উপন্যাসখন প্ৰকাশিত হৈছিল। আহক এতিয়া আমি ৮ নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। তলত থকা কোনখন নাটক প্ৰথম অসমীয়া আধুনিক নাটক? অপচন আছে ৰামনৱমী, কথাগীতা, ধৰ্মপুস্তক আৰু জীৱন চৰিত্ৰ। শুদ্ধ উত্তৰটো হ'ব ৰামনৱমী হৈছে প্ৰথম অসমীয়া আধুনিক নাটক। ৯ নম্বৰ প্ৰশ্নটো হৈছে ৰামনৱমী কিমান চনত প্ৰকাশিত হৈছিল? অপচন আছে ১৮৫৪, ১৮৫৫, ১৮৫৬, ১৮৫৭। শুদ্ধ উত্তৰটো হ'ব ৰামনৱমী ১৮৫৭ চনত প্ৰকাশিত হৈছিল। আহক এতিয়া আমি শেষৰটি প্ৰশ্নলৈ আগবাঢ়োঁ। আজি ভিডিঅ'ৰ ১০ নম্বৰ প্ৰশ্নটো হৈছে সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? অপচন আছে নৱযুগ, শকুন্তলা, ৰামনৱমী আৰু ৰামায়ণ। শুদ্ধ উত্তৰটো হ'ব সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম হৈছে শকুন্তলা। সকলোলৈকে ধন্যবাদ জনালোঁ আমাৰ ভিডিঅ'সমূহ শেষৰলৈকে চোৱাৰ বাবে। আৰু আমাৰ ভিডিঅ'সমূহ কেনেকুৱা পাইছে আপোনালোকে কমেণ্টত সঁহাৰি ৰূপে জনাবৰ বাবে নাপাহৰিব। ধন্যবাদ।